এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি একেবাৰে ভিডিঅ'টো বহুত সোনকালে আৰম্ভ কৰিছোঁ, মানে 8টামান বজাই নাই আৰু ৰাতিপুৱা সময়ত আমি এতিয়া সকলো কাম বন কৰি আজৰি হ'লোঁ, লগতে চাহো খালোঁ। আৰু আজি হৈছে 27 তাৰিখ আৰু কাইলৈ আছে এক্সাম। আগৰ ভিডিঅ'টোত মই কৈছোঁৱেই। আৰু কাইলৈ গ'লে আমি মানে নাপামগৈ সময়ত, অলপমান সোমাই যাব লাগে তেজপুৰ মেইন টাউনৰ পৰা। গতিকে আমি আজিয়ে যাম, কাৰণ মানে তাত আমাৰ মাহীহঁতৰ ঘৰ আছে। মাহীহঁতৰ ঘৰতে আজি ৰাতিটো থাকি কাইলৈ তাৰ পৰা ওলাই দিম আৰু সোনকালে, তেতিয়া ওচৰতে পাম পৰীক্ষা চেণ্টাৰ। সেয়াই আৰু ৰাতিপুৱা দেউতা ঘৰৰ পৰা আহি পেলাই মাহীলৈ কিবাকিবি টোপোলা কেইটামান দিছিলে, সেইখিনিও মই লৈ লৈছোঁ। আৰু দেউতাই লগতে ববাক লৈ গ'ল। আমাৰ ঘৰতে থাকিব, মানে মাহঁতৰ ঘৰতে, নহ'লে আকৌ ববা ইয়াত অকলে থাকিব নোৱাৰিব, সেইটো কাৰণে। আৰু আমি 3জন যাম এতিয়া, বেটা আৰু বাপেক যাব আৰু মই যাম। আজি ভিডিঅ'টো আৰু ঘৰত ইমান বৰ বেছি দীঘল কৰি নাথাকোঁ, গোটেই বাটটো অকণমান দেখুৱাই যাম আপোনালোকক। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া মই একেবাৰে ওলাই কৰি লৈ আকৌ আপোনালোকক লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা কি হ'ল, আজি মই যাওঁতেতো ভিডিঅ'টো কৰিমেই আৰু কাইলৈ ভিডিঅ'টো আপলোড দিবলৈ সময় নহ'ব। কাইলৈ লগতে নেটো কাটি থৈ দিব আৰু কাইলৈ এক্সামো আছে। তাৰপাছত আকৌ পৰহি মানেহে মই চাগে এইটো যোৱা ভিডিঅ' দিম আৰু এক্সামৰ ভিডিঅ'টো আৰু 2দিনমান দেৰি হ'ব চাগে। বেয়া চেয়া নাপাব আৰু, কাইলৈতো নেট কাটাই থাকিব কাইলৈ আপলোড দিবলৈ, গতিকে চাই থাকিব আৰু। আমাৰ এতিয়া ওলাই কৰি হৈ গ'ল আৰু যেনে তেনে ভাত কেইটামান খাই লৈছোঁ, দালিতে আলু চালু দি পেলাই বনালোঁ সোনকালে। ববাহঁতো গ'লে, এতিয়া আমি ওলাই আছোঁ, ৰেডি হৈ 1টামানে বাজিব হ'ল, দেৰি হ'ল। গতিকে ব'লক ভিডিঅ'টো এতিয়া চাই থাকিব আৰু। এইফালে আমাৰ বাপেক পিতেক ধুনীয়াকৈ ওলাই কৰি ৰেডি হৈ গৈছে। আজি দুইটা ড্ৰেছ অকণ একেই আৰু। বেটাই নতুন কাপোৰ পিন্ধি লৈছে। আমি এতিয়া টেম্পুত আহিছোঁ, ট্ৰেভেলাৰ ষ্টেণ্ডলৈকে। তেজপুৰ গাড়ীত উঠিমগৈ আৰু এইয়া বেটা আজি চশমা লগাই লৈছে। এতিয়া ট্ৰেভেলাৰ পাই গ'লোহি আহি পেলাই, আৰু এইখন ট্ৰেভেলাৰ খালী হৈ আছে। আৰু সেইখন ট্ৰেভেলাৰ দেখিছে কিমান মানুহ ফুল, চব পৰীক্ষাৰ ষ্টুডেণ্টে গৈ আছে গাড়ীত। এইফালে আমি বহি গ'লোঁ, এতিয়া গাড়ী আৰম্ভ কৰিছে আৰু যাবলৈ। আমি এতিয়া নগাঁও বাইপাছত উঠিছোঁহি, তাৰ পৰা আমি গৈ থাকিম আৰু লাহে ধীৰে দেখুৱাই থাকিম অকণমান যিমানখিনি পাৰোঁ। এতিয়া আমি আহিতো তেজপুৰ টাউন সোমালোহিয়ে। আৰু আজি মই বহা ছিটটো মানে অলপমান বেয়া হ'ল, ড্ৰাইভাৰৰ পিছতে বহিলোঁ, সেইটো কাৰণে দেখুৱাবলৈ ভাল নহ'ল কেমেৰাটো। আৰু এইফালে বেটাও শুই গ'লগৈ। এতিয়া আমি কলীয়া ভোমোৰা দলঙত উঠিছোঁ। অকণমান মই কষ্ট কৰি পেলাই দেখুৱাইছোঁ আৰু আপোনালোকক। আজি বতৰটো অকণমান ডাৱৰীয়া, সেইটো কাৰণে ইমান ধুনীয়া লাগিছে দেখিবলৈ। বৰষুণো পৰি আছিলে অকণমান কিনকিনকৈ, আৰু এইয়া চাওক। আৰু মই এতিয়া গৈ থাকোঁতে আৰ্মি কেম্পসমূহ দেখুৱাব নোৱাৰিলোঁ, বেটা শুই গ'ল কাৰণে। মই ঘূৰি আহোঁতে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম ভিডিঅ'টো, যদি অসুবিধা নহয়। চাই থাকিব ভিডিঅ'টো। আমি এতিয়া ট্ৰেভেলাৰ পৰা নামিলোঁ চাৰিআলিত, আৰু এতিয়া আমি টেম্পুত উঠিছোঁ, মেডিকেললৈকে যাম। তাৰ পৰা আৰু এখন টেম্পু ল'ব লাগিব। সেয়া মগু খাই আছে। আৰু তেজপুৰলৈ যিসকলে আহে তেওঁলোকেতো জানেই, ইয়াত আৰ্মি গাড়ী মানে এনি টাইম দেখা পাবই ৰাস্তাত, আৰু এখন দুখন নহয়, বহুত লাইন হৈ আহি থাকে। আৰু আমি আগতে আহোঁতেও দেখিছোঁ, এতিয়াও দেখিছোঁ। এতিয়া মেডিকেল আহি পালোহি, আৰু পুঠিমাৰি টেম্পুত উঠিছোঁ আৰু কিবা কেইটামান লৈ লৈছোঁ। সেইটো কাৰণে দোকানত সোমালোঁ। এতিয়া যাওঁ আৰু গাড়ীত উঠোগৈ। এতিয়া পাই গ'লোহি মাহীহঁতৰ ঘৰ। এইফালে বেটাই ফেনৰ বতাহ খাই পেলাই বহি আছেহি, আৰু এইফালে পানী খাই আছে। আৰু আহোঁতেতো টোপোলা খাব নহ'লে, মায়ে কিবাকিবি দি পঠাইছিলে, আচাৰ পাচলি লাডু চাডু, তাকে উলিয়াই কৰি দিছোঁ। আমি এতিয়া চাহ খাবলৈ বহিছোঁ। বিস্কুট, চাহ আৰু লগতে এয়া ক্ষীৰ, কোনোবা সকামত গৈছিলে মাহীয়ে লৈ আনিছিলে, তাকে দিছে আমাক খাবলৈ। এয়া হৈছে আমাৰ মাহী, লগতে প্ৰসাদো আনি দিছে। খাই লৈ আকৌ ভাত কেইটামান দিছে, খাই লওঁ। অথনি মানে বনাইছিলোঁ দুপৰীয়া, আমি আহিব দেৰি হ'ল কাৰণেহে। পাপৰ দিলোঁ ন? ল'ৰা লাগে নে পিঠা? পানী খোৱাৰ পাছত আৰু ভিডিঅ' কৰাই নহ'ল। ধুনীয়াকৈ গা পা ধুই এতিয়া আবেলি হ'বই হ'ল, আৰু আমি এতিয়া এনেই বহি আছোঁ। আগফালে সকলোবোৰ বহি আছে, এনেই কথা বতৰা পাতি আছোঁ আৰু মাহীহঁতৰ লগত চবতে। আৰু এইফালে আমাৰ আলহীসকল, এই
এইয়া আলহী চিনি পাইছে, এয়া আমাৰ নগাঁৱৰ পৰা আহিছে আলহী, সিহঁতৰ পৰীক্ষা আছে মাকৰ। আৰু এইয়া আমাৰ দেহু বাৰ্বি, এইফালে বেটা তাৰ বন্ধু এটা পাইছে, তাৰ লগত খেলি আছে মাহী ল'ৰাটোৰ লগত। এইটো টিকিলা তাৰ লগত লাগি আছে পানী বটলটোৰ লগত। আবেলি আমি এতিয়া চোতালতে গোটেইখিনি বহি কথা বতৰা পাতি আছোঁ। এইফালে তিলিকাই মোবাইল জুমি আছে আৰু মাহীয়ে চাহ বনাই আনিছে খাবলৈ। আৰু এয়া কেক আৰু চাহ আমি খাবলৈ লৈছোঁ এতিয়া, সন্ধিয়া চাহকাপ। এয়া আমাৰ আলহী, অথনিটো কৈছিলোঁ এয়া হৈছে আমাৰ মহা, মানে মাহীৰ হাজবেণ্ড হয়। এইফালে আমাৰ মাহীয়ে পাচলি বাচি আছে, আজি বজাৰ আছিলে, আহোঁতে দেখুৱাবলৈ নহ'লে আমি দুইজনী এনেকৈ সামৰি সুতৰি লৈছোঁ। পাচলিখিনি কাটিও আছোঁ বাৰু ভাত বনাবৰ কাৰণে। এয়া হৈছে মাহীৰ বোৱায়েক, মানে সৰু মাহী বুলিয়ে মাতিব লাগিব। এইফালে ডিম সিজাই আছে, এয়া মাংস বনাই আছে। এইখিনি মছলা দি ধুনীয়াকৈ শুকান ভাজি বনাইছে, আমি খাই কৰি লওঁ। এনেই আছোঁ আৰু মছলা চছলা খাই কৰি লৈ ধুনীয়াকৈ আমি এতিয়া কাপোৰ সলাবলৈ আহিছোঁ। গৰমো লাগিছে বহুত, কাপোৰযোৰ সলাই কৰি লওঁ। আৰু ইয়াত দেহু লগতে ঘূৰি ফুৰিছে। তাৰপিছত আকৌ মাহীহঁতৰ হাঁহো আছে, গৰু ছাগলী চব আছে বাৰু। হাঁহকেইটা দেখুৱাই দিম, ঘৰৰ ভিতৰতে থৈ দিছে। এইয়া জুইত মাহীয়ে মাংস বনাই আছে, ফোনত কথা পাতি পাতি। তাৰপাছত এইয়া মাহীহঁতৰ হাঁহ 4টা আছে ইয়াত, আৰু ভিতৰত 2টা, মানে 2টা বেলেগকৈ থাকে সিহঁতে। ভাত পানী হৈ গ'ল আমাৰ বনাই কৰি লৈ, এতিয়া আলহীক আগতীয়াকৈ খাবলৈ দিছে আৰু লগতে আমিও খাম বাৰু। মাংস চাংস বনাই কৰি হৈ গ'ল, এতিয়া ভাত বাঢ়িছে। আজি ভাত, বেঙেনা আলু ভাজি, লগতে ডিম আৰু দাইল বনাইছে কচু বিলাহী দি। ভাত চাত খাম আৰু খাই পেলাই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আহোঁতে যিমানখিনি পাৰি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো। আৰু আহোঁতে মানে বেটাও শুই গ'ল, সেইটো কাৰণে ভিডিঅ' কৰোঁতে অকণমান অসুবিধা হৈছে। আৰু ট্ৰেভেলাৰত মানে ভিডিঅ' মানে ভালকৈ কৰিব নোৱাৰি, সেইটো কাৰণে। আৰু আমাৰ দেহুৱে ভিডিঅ' কৰি দিছে, সেইটো কাৰণে মই বেক কেমেৰা দি কৰিছোঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিম। কাইলৈ ৰাতিপুৱা আকৌ পৰীক্ষা আছে দিবলৈ, কাইলৈ ভিডিঅ' আৰম্ভণি কৰিব পাৰোঁ নে নাজানো ৰাতিপুৱাৰ পৰা। তথাপিও বাৰু এতিয়া পৰীক্ষা আছে, সোনকালে খাই বৈ পেলাই শুওঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু তেজপুৰ ব্লগ আহি আছে, চাই থাকিব আপোনালোকে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাপৰি বা এতিয়া বেলেগ ৰুমলৈ ট্ৰেন্সফাৰ হৈছে, কাপোৰ কানি লৈ লৈছে, কাইলৈ পৰীক্ষা দিবলৈ যাব।